চাবলৈ পাইছে আপোনালোকে যে এজন এজনকৈ দেৱী মূৰ্তি আহিয়া মাজত উপস্থিত হৈছেহি। ইয়াৰ বিসৰ্জন অনুষ্ঠান আৰম্ভ হ'ব লৈছে, বিসৰ্জন চলি আছে। চাবলৈ পাইছে আপোনালোকে তামাম ভিৰ দেখা পাইছে আপোনালোকে, তামাম ভিৰ এজনৰ পিছত এজন চাবলৈ পাইছে যে আপোনালোকে আমাৰ নাজিৰা দিখৌমুখৰ এক দৃশ্য। এজনকৈ দেৱীৰ প্ৰতিমূৰ্তি আহিয়া মাজত উপস্থিত হৈছেহি। খন্তেক সময়ৰ পিছতে দেৱী মূৰ্তি বিসৰ্জন দিয়া হ'ব। দেখিবলৈ পাইছে পেঁপা মাত, দেখিবলৈ পাইছে আজি পূজাৰ লাষ্ট অন্তিম দিনাখন আমাৰ মাজত উপস্থিত হৈছে গান ঢোল বজনাৰে আমাৰ মন